খবৰ দিব ওলাইছোঁ আমি এটা ৰিলায়েবল ইনপুট পাইছিলোঁ আমি এইটো ফ'ল' আপ কৰি আছিলোঁ বহুদিন ধৰি আমি যোৱাকালি ৰাতি সেই ইনপুটটোৰ বেচিছত এটা চাৰ্চ অপাৰেশ্যন চলালোঁ খাৰুৱা এৰিয়াত আমাৰ বৰমা থানাৰ অন্তৰ্গত সেই অপাৰেশ্যনত আমি এটা এম চিৰিজৰ ৰাইফল উইথ মেগাজিন এটা ৰিভলভাৰ আৰু 46 ৰাউণ্ডছ অফ লাইভ এমিউনিশ্যন আমি মানে মাটিত পুতি থোৱা আছিলে যথেষ্ট গভীৰলৈ চ' সেইখিনি আমি উদ্ধাৰ কৰিলোঁ নুই কৰিব নোৱাৰি সম্ভাৱনা নুই কৰিব নোৱাৰি কিন্তু এইখিনি উদ্ধাৰে ডেফিনেটলি এটা ভাল বাৰ্তা যাব সমাজৰ অপশক্তিৰ কাৰণে আৰু নিৰ্বাচনটো ভালদৰে চলাই নিয়াত আমাকো সহায় কৰিব প্ৰশাসনকো সহায় কৰিব এতিয়া কোৱাটো দিগদাৰ মানে আমি প্ৰিলিমিনাৰী নিশ্চয় আছে এইবিলাক নহয় এইটো মানে কোনো ব্যক্তিগত মাটি নহয় এইটো আৰু ঘৰৰ পৰা নহয় জংঘলৰ এৰিয়া আৰু জাষ্ট ইনভেষ্টিগেশ্যন আমি ষ্টাৰ্ট কৰিছোঁ এইটো মানে মাটিৰ তলত পুতি থোৱাটো গতিকে আমি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ ডেফিনেটলি আমি আশা কৰিছোঁ সোনকালে কিবা আপোনালোকক ভাল খবৰ দিব পাৰিম সেইটো তেনেকৈ গম পোৱা নাই আমি জাষ্ট যোৱাকালি ৰাতি ৰিকভাৰ হ'ল প্ৰায় এটা 10-15 মানত হৈছিলে এতিয়া আমি জাষ্ট ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ ধন্যবাদ কিমান কি আছে সেইটোতো কোৱাটো দিগদাৰ কিন্তু এটা কথাটো আপোনালোকে গম পাইছে যে যিহেতু উদ্ধাৰ হৈ আছে চ' পুলিচে যথেষ্ট সক্ৰিয়তাৰে কাম কৰি আছে আৰু এইটো কৰি যাব ধন্যবাদ